নমস্কাৰ মোৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' আৰু কি ক'ম কিনো আৰু কম ঘৰত বহি বহি বৰিং লাগিছে ভাবিলোঁ যে এটা ভিডিঅ'কে দিওঁ ঘৰৰ পৰা তো আপোনালোকে শেষলৈকে চাই থাকিলে চব গম পাব আৰু এটা কথা হ'ল মই থাম্বনেইল কিন্তু লগাব নাজানো আপোনালোকে চাই দিব নেকি দেই মৰম দিব মই মৰম নিদিলে মই ভিডিঅ' নবনাওঁ বনাম আপোনালোকো মৰম দি গৈ আছে মোক আৰু বেছিকৈ দিব আৰু মৰমটো তেতিয়া আৰু ভাল লাগিব যে নতুন নতুন ভিডিঅ' আনিবলৈ আৰু বহুত ঠাইলৈ যাব পাৰিম তেনেকুৱা কথা আৰু তো মৰমটো লাগিবই আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়াহে আৰু বেছি উৎসাহটো বাঢ়িব মোৰ তো আজি কি হ'ল আজি ভিডিঅ'টো ফুলৰ লগত মানে ফুল মানে বনাম আৰু চব্জি তো আপোনালোকে সেইটোকে চাব মই ঘৰত কি কৰি থাকোঁ তো ঘৰটো মই এনেই বহি থাকোঁ আজি বোলো ঘৰটো এনেই থাকোঁ তো আপোনালোকৰ লগতো অলপমান শ্বেয়াৰ কৰোঁ তো সেয়াই আৰু ভিডিঅ'টো হ'ব তো আপোনালোকে চাই থাকিব আৰু মইতো ভিডিঅ'টো বনায়ে যাম আপোনালোকৰ মৰম আশীৰ্বাদত তো সেয়াই আৰু তো চাই থাকক আছিলোঁ এই ফুলৰ বিষয়ে এয়া হ'ল ফুলটো হ'ল আমাৰ ভাষা দি ভেট ফুল বুলি কয় আৰু এছামিজ ভাষা দি কি ফুল বুলি কয় নাজানো সেইটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু হ'ল তো খোৱা ফুল বোলে আমি ভালকৈ নাজানো খোৱা নাই কি নমৰোতো এইটো আমি এইয়াৰ ভিতৰত যে ফল দিয়ে ন ফলটো আমি খাওঁ বহুতে জানে খাই বুলি তো ফুলটো খোৱা নাই আৰু কি এবাৰো খাই চোৱা নাই তো সেয়াই ভাবিলোঁ আজি নতুন চব্জিকে বনাই খাই চাওঁ কি হয় নমৰিলে হ'ল আৰু হে প্ৰভু ফাৰ্ষ্ট টাইম মই এনেকৈ আলুটো কাটি ল'লোঁ ডাঙৰকৈ যিহেতু সিজাম আৰু এইটোৱে হ'ব আমাৰ কাৰণে আমি যিহেতু 3জন আছোঁ তাৰপিছত মই লাহে লাহেকৈ জুইটো ধৰালোঁ গেছটোতো শেষ হৈছে গেছৰ লগত তুলনা কৰি থাকিলেতো আমাৰ পেটত ভাত নাযাব তো সেইটো কাৰণে চুখাতে বনাওঁ চুখাতে বেছি ভাল লাগে আমাক কাৰণ এতিয়া ঠাণ্ডা দিন পৰিছে জুই পৰা ভাত বনাব পাৰিম আৰু গেছতো বহুত দাম এতিয়া বহুত দাম হৈছে তো 1 মাহত যদি তেনেকৈ পইচা যায় তো আমি খৰি দি ভাত ৰান্ধি খোৱাতে আমাৰ কি যায় ডাঙৰ নহয় ন গেছত তুলনা আৰু এই জুইয়েদি কেৰাহীও বহাই দিলোঁ এতিয়া পানীও দিওঁ লাহে লাহে সিজাবলৈ পানী দিয়া হৈ গ'ল এতিয়া দিব লাগে মোৰ এইটো দিওঁ লাহে লাহে ভাঙি যাব আৰু 4টা দিলোঁ এইটো ডিমটো এয়া 4টা আলু এতিয়া সিজা হৈ গ'ল আমাৰ ডিমটো আৰু এতিয়া মই নমাই আছোঁ আৰু মছলাও বটিলোঁ এই মছলাটো তো আলুটো সিজোৱাৰ হৈ গ'ল সিজাই পেলাই নমালোঁ তেতিয়া তো এতিয়া এনেকৈ কৰিছোঁ আলু পিটিকা যেনেকৈ কৰে তেনেকৈ কৰিছোঁ তেতিয়াহে খাই ভাল লাগে আৰু খাবলৈ সোৱাদ লাগে আৰু মানে চব্জিটো যেতিয়া গটাকৈ থাকিলে ভাল নালাগে ন তো এনেকৈ কৰিলে ভাল লাগে আৰু কিছু ৰেডি হৈ গ'ল মোৰ আৰু এতিয়া চব্জি বনোৱাৰ আগতে বোলো এইটোকে ভাজি লওঁ ফুলটোৱে তো এইটো আগতে ভাজি লওঁ তাৰপিছত এইটো চব্জিটো বহাই দিম
তাৰপিছত এইটো হ'ল ভাজিটো, ফুলৰ ভাজিটো কেনেকুৱা হৈছে চাওকচোন। বহুত ধুনীয়া গন্ধ আহিছিলে আৰু ভাজিলোঁ আৰু এতিয়া খাই চালে কেনেকুৱা লাগে গম পাম ৰ। আৰু তাৰপিছত এতিয়া লগতে এইটো বহাই দিলোঁ, আন্ধাৰ দেখা নাপায় দেখিছে, এইটোকে বহাই দিলোঁ চব্জিটো, তৰকাৰী ডিম ভাজি থৈছোঁ। গাইজ এইবাৰ লৈছোঁ সৰুকৈ টেষ্টি কৰিবলৈ, খাই চাওঁ কেনেকুৱা লাগে। ইমান সোৱাদ সঁচাকৈ। তো হোৱাৰ পিছত মই এনেকৈ নমাই পেলাইনি গোটেইখিনি নেদেখালোঁ। এতিয়াতো ভাবিছোঁ চাগে এতিয়া 3টা ডিমা বাচি আছে, তো এটাতো বেয়া ওলালে, তো সেইটো কাৰণে আমিতো 3টা মানুহ আছোঁ যিহেতু, সেয়ে আৰু দীঘলীয়া নবনাওঁ ভিডিঅ'টো।